গাইজ বৰষুণৰ বতৰ তো ৰাতিপুৱা উঠি চালোঁ আজি বৰষুণ তো এতিয়া মানে ভাত চাত খাই বহি আছোঁ তো কি খাম ভাবি আছোঁ তো মনত পৰিছে ঘৰত জলফাই আছে তো জলফাই কিনি আনিছিলোঁ কালি এয়া মই জলফাই কেইটামান লৈ চাটনি বনাই আছোঁ এয়া মই মিহিকৈ একেবাৰে মিহিকৈ জলফাইখিনি কাটিছোঁ এয়া আছে কেঁচা জলকীয়া তো এতিয়া মই সানি পেলাই এতিয়া খাম তো মোৰ এনে চৰ্দি অলপ লাগি আছে তো ভাবিলোঁ অকণ জ্বলা বেছিকৈ দি খালে চাগে ভাল লাগিব তো সেই বুলি মই এনেকৈ লৈ ল'লোঁ জলফাইকেইটা জ্বলা খাবা কি এয়া গাইছ তো ইয়াত জলকীয়া দি দিছোঁ এইটো গাইছ মই খাই লওঁ গাইছ পিছত মই আপোনালোকক লগ পাই আছোঁ হাই গাইছ মই যিনি আপোনালোক সকলোকে মোৰ চেনেলৰ আৰু এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ তো আজি ৰাতিপুৱা উঠিয়ে চালোঁ ইমানেই বৰষুণ মানে গোটেই দিনেই বৰষুণ ৰাতিপুৱাৰ পৰা বৰষুণ ষ্টাৰ্ট হৈছিলে তো তাৰপিছত মই ভাত চাত খাই তো জলফাই দেখিলে জলফাই চাটনি কৰি খালোঁ তো ইমানেই ভাল লাগিছে বেছি জ্বলা দি খালোঁ তো এতিয়া বোলো আদনানৰ লগত অলপ খেলোঁ এয়া মোৰ লগত আছে আদনান জলফাই খাবা বাবা তোমাক মই অলপ আগত কৈছিলোঁ তো খাবলৈ তুমি কিয় খোৱা নাছিলা ইয়াত কোলাত ইটো যা মোৰ জ্বলা এইটো অলপ ইয়াত আহা মোৰ কোলাত বহা কোলাত উঠা তুমি এনেকৈ উঠি পেলাই মোৰ ইয়াত বহা অঁ এইটো মোৰ আব্বু আপোনালোকে চিনি পায় আদনানক আব্বুজি তুমি জলফাই খাবা কোনবিলাক খাইছিলে তোমাৰ আম্মু ইয়াত আহা মোৰ লগত আহা দিম নহয় এতিয়াই দিম তাৰ সেইবিলাক নালাগে ফ্ৰিজত ৰাতিপুৱা তাৰ আম্মু কি খাইছে সেইবিলাক লাগে এয়া চাক একোৱে নাখায় ভাতটো নাখায় ভাত খালা কিয় খোৱা নাই তুমি যে মোৰ আগত এয়া শুনা অলপ আগত যে কৈ থৈ গৈছিলা যে তুমি ভাত খাবা বুলি তুমি যে ভাত নোখোৱা মই চবক এতিয়া কৈ দিম চবেই গম পাইছে তুমি ভাত নোখোৱা তোমাক চবেই এতিয়া বেয়া পায় আমাৰ ঘৰৰ বেয়া পায় তোমাৰ নানা বাই বেয়া পায় আৰু তোমাৰ মি বেয়া পায় তোমাৰ আপা মামাই বেয়া পায় চবেই তোমাক বেয়া পায় তুমি যে ভাত নোখোৱা স্কুলত নোযোৱা বদমাচি কৰা স্কুলত কিতাপ নপঢ়া ইয়াত আহা কি ভোক লাগিলে বাবা জলফাই নাখায় জলফাই ভোক লাগিলে খায় টেঙা বস্তু সেইটো হা তেন্তে গাইছ তো আজি ভাবিছোঁ বৰষুণৰ বতৰটো কি খালে ভাল লাগিব তো মায়ে এতিয়া কৈছে যে চিকেন এটা বনাব তো ৰাতিপুৱা আহিছিলে বেপাৰী এজনে তো তাতে মই লোকেল চিকেন এটা কিনিলোঁ তো তাকে আজি কি কৰোঁ নকৰোঁ আপোনালোকক দেখাম তেতিয়াহ'লে আপোনালোক মোৰ লগতেই থাকক তেন্তে বলক এতিয়া আমি পাকঘৰলৈ যাওঁ আৰু ৰাতিৰ কাৰণে চিকেন আমি কেনেকৈ বনাওঁ কি কৰোঁ তো অলপ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম এয়া গাইছ চাক একদম ৰাতিপুৱাৰ পৰাই বৰষুণ তো আজি চাগে বৰষুণ নকমে ইমানেই বৰষুণ দিছে এয়া চাক বতাহ বৰষুণ তো ঠাণ্ডাও লাগি আছে অলপ একদম ৰাতিপুৱা উঠিয়েই চালোঁ বৰষুণ তো আজি আৰু চাগে বৰষুণ নকমে তেন্তে গাইছ বলক পাকঘৰলৈ যাওঁ মুৰ্গী এয়া চাক এইটো মুৰ্গী আজি বেপাৰীৰ পৰা কিনি ৰাখিছে এতিয়াও বান্ধি থৈছে এইটো চাক দৌৰি গুচি গৈ আছে ক'ত গৈ আছ বহিতাক এইটো চাক মাৰ মানে এইটো মুৰ্গী পচন্দ হোৱা নাছিলে আৰু ডাঙৰ লাগিছিলে একচুৱেলি এইটো 1 কেজিতকৈ অলপ কম আছে তো মাৰ মানে 1 কেজিৰ ওপৰত লাগে তো মায়ে মানে ৰাখিব খোজা নাছিলে মই জোৰ জবজ ৰাখিছোঁ বেপাৰীজনৰ পৰা তো গাইছ এতিয়া কাটিম ঠিক আছে তাৰপিছত মই আকৌ লগ পাই আছোঁ কাটি একদম ধুই লৈ আহিলে তো ভালকৈ আকৌ যেতিয়া বনাব তেতিয়া আকৌ ভালকৈ আৰু এবাৰ ধুই ল'ব এতিয়া মানে জাষ্ট এনেই ধুইছে আৰু এয়া চাক ধুনীয়াকৈ বনাইছে তো ধুনীয়াকৈ কাটিছে তো ধুনীয়াকৈ ধুইও লৈছে তো আকৌ এবাৰ ধুই কিনে তো বনাব অলপ পিছত তেন্তে গাইছ অলপ পিছত আকৌ
বনোৱাৰ সময়ত মই আপোনালোকক লগ পাই অলপ আগত দেখিছিলে মই মুৰ্গীটো এইটো কাটি ধুই থৈছিলোঁ এতিয়া বনাব এতিয়া লগতে পেঁয়াজ নহৰু গুচাই থৈছিলোঁ মানে এতিয়া কাটি আছে মানে অলপ আগত গুচাই থৈ দিছিলোঁ তো এতিয়া কাটি আছে মাংস ইয়াত ধুই থোৱা আছে ভালকৈ তো এতিয়া বনাব তাৰপিছত আপোনালোকক লগ পাই আছোঁ পেঁয়াজ নহৰু একেলগে মাংসৰ লগত দি আছে তো ইয়াতে মছলা পাতিখিনি উঠাই দিব অলপ পিছত এতিয়া পেঁয়াজ নহৰুখিনি দি দিছে এয়া সচ হালধি এয়া সচ আগত দি দিছে আগত জিৰা দি দিছে চৰি জিৰা তো এতিয়া দিছে হালধি গুড়ি আৰু এতিয়া দিব জলকীয়া গুড়ি এইটো জলকীয়া গুড়ি আৰু এতিয়া দিব নিমখ একেবাৰে শেষত নিমখ এতিয়া এইটো নিমখ জুই জ্বলাই দিছোঁ এয়া দি দিছোঁ এতিয়া কেৰাহী তো কেৰাহী গৰম হোৱাৰ পিছত দিম তেল এয়া আমি এতিয়া তেল কেৰাহী গৰম হৈ গৈছে তো তেল দি দিছোঁ কেৰাহীত আৰু তেল গৰম হোৱাৰ পিছতেই তো মাংসখিনিও ঢালি দিম আমাৰ তো এতিয়া মাংসখিনি এতিয়া ঢালি দিম আমি এয়া মাংসখিনিও ঢালি দিছোঁ এতিয়া ভালকৈ মজাই লৈ তাৰপিছত অকণ জোল দি দিম তো এতিয়া মানে তেলখিনি ওপৰলৈ অহালৈকে অপেক্ষা কৰিম তো তাৰপিছতে মানে জোলখিনি দি দিম আৰু হৈ যাব চিকেনৰ জোল এয়া গাইছাক আৰু অলপ হ'ব আৰু অকণ হোৱাৰ পিছতহে জোল দিব লাগিব এতিয়াও হোৱা নাই ভালকৈ দুৱাৰ কাৰণে দেখা নাযায় ভালকৈ এইখনতে গাইছ মই পিছত আকৌ আপোনালোকক দেখাই আছোঁ তো প্ৰায় শুকাই গৈছে পানীখিনি এতিয়া জোল দিব লাগিব যিহেতু তেল ওপৰলৈ বাঢ়ি আহি যাব এতিয়া বেছি সময় নালাগে আৰু 2-3 মিনিটমান পিছতে আমি জোল দি দিম চাওক কিমান ধুনীয়াকৈ হৈ গৈছে এতিয়া জোলখিনি দিয়াৰ পিছত 5 মিনিট পিছতেই হৈ যাব এতিয়া জোলখিনি দি দিছে এইটো চাওক একেবাৰে কম পৰিমাণ দিছে জোল যেহেতু লোকেল মুৰ্গী একদম বেছি পানী দিলে বেয়া হ'ব তো সেইবুলি একেবাৰে কম পৰিমাণ দিছে গেছ আৰু 5 মিনিট পিছত আকৌ আপোনালোকক দেখাই আছোঁ ফাইনেল মছলা এয়া চাওক আদা দাৰচিনি তো যি লাগে মানে দি দিছোঁ তো এতিয়া আৰু বেছি সময় নালাগে এতিয়া নমাই দিম ফাইনেল লুকটো আকৌ দেখাই আছোঁ আপোনালোকক ফাইনেল লুক
একদম ধোঁৱা ওলাই আছে ৰ'ব আপোনালোকক পিছত দেখাই 1 ছেকেণ্ড পিছত দেখাই ফাইনাল লুক কিমান ধুনীয়া হৈছে চাওক আপোনালোকে বাৰু এনেকৈ ট্ৰাই কৰি চাব এদিন ঘৰত